আপুনি জানে জানো এনেকুৱা এখন সাগৰ আছে য'ত আপুনি ডুবি নাযায়? হয়, আপুনি একেবাৰে সঁচা শুনিছে। যদি কোনো ব্যক্তিয়ে সাঁতুৰিব নাজানে তথাপি তেওঁ কোনো অসুবিধা নহয়। কিয়নো ডেড চিত যিমানেই মাজলৈ নাযাওক কিয় ডুবি কেতিয়াও নাযায়। আপুনি তাত উপঙি থাকিব। ডেড চি এই দুনিয়াৰ ৰহস্যময় ঠাইৰ ভিতৰত এডোখৰ হয়। এই সাগৰত যদি আৰামত পৰি দিয়ে তেন্তে আপুনি আপোনাৰ শৰীৰটো উপঙি ফুৰিব। ডেড চিত ইমান বেছি পৰিমাণে চল্ট বা নিমখ আছে আপুনি ভাবিবই নোৱাৰে। ইয়াৰ পানীত প্ৰায় 34% নিমখ পোৱা যায়। ডেড চি পৃথিৱীৰ আটাইতকৈ নিমখীয়া সাগৰ। বাকী সাগৰতকৈ 10 গুণে বেছি নিমখ পোৱা যায়। ইয়াৰ পানীত এই নিমখ আৰু মিনাৰেলছৰ কাৰণে জোখতকৈ বহু বেছি ঘনত্ব আছে। আমাৰ শৰীৰটো ইয়াৰ পানীতকৈ কম ঘনত্বৰ কাৰণে ডেড চিত সহজতে উপঙি থাকিব পাৰোঁ। বাকী নদী, সাগৰৰ পানীত বিশুদ্ধ, তাত নিমখৰ পৰিমাণ বহুত কম থাকে বাবে আমি পানীত পৰিলে চিধা তললৈ গুচি যাওঁ। তাত পানীবোৰ ইমান ডেন্সি বা ঘনত্ব নহয়। ইফালে ডেড চিত নিমখৰ বাবে ডেন্সি বা ঘনত্ব ইমান বেছি যে মানুহ উপঙি থাকে। ইয়াৰ আৰু এটা সত্যতা যে ইয়াক ডেড চি অৰ্থাৎ মৰি থকা সাগৰ বুলি কোৱা হয়। কিন্তু বন্ধুসকল, আচলতে ই সাগৰ নহয়, ই লেক বা হ্ৰদ হয়। আৰু এটা সঁচা কথা যে ইয়াত কোনো লাইফ নাই, মানে কোনো জীৱ বা মাছ কাছৰ নাই। নিমখ বেছি কাৰণে পানীৰ ডেন্সি বা ঘনত্ব বেছি, একো জীৱ ইয়াত পোৱা নাযায়। এইডোখৰ পৃথিৱীৰ আটাইতকৈ আমেজিং ঠাইৰ ভিতৰত উল্লেখযোগ্য ঠাই। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।